এখন নিস্তব্ধ গাঁৱত আন্ধাৰ হোৱাৰ পিছত মানুহে এৰাই চলা এটা পুৰণি পথ আছিল। এটা পথ যিটো বাঁহৰ বাগিচা এখন আৰু পৰিত্যক্ত কুঁৱা এটাৰ কাষেৰে বেকা হৈ গৈছিল। গাঁৱৰ মানুহে কয়, ৰঙা শাৰী পিন্ধা তিৰোতা তাই সদায় মাজনিশাৰ পিছত দেখা দিয়ে। এদিন সন্ধিয়া ট্ৰাক চালক ৰবি কামৰ পৰা দেৰিকৈ উভতি আহিছিল। তাৰ চকুত পৰিল ৰাস্তাৰ কাষত শাৰী পিন্ধা এগৰাকী মহিলা। পিছফাল হৈ থিয় হৈ থকা, চুলি দীঘল আৰু তিতা, নদীৰ পৰা মাত্ৰ ওলাই অহাৰ দৰে টোপাল টোপালকৈ পানী পৰি তিতি থকা অৱস্থাত থিয় হৈ আছিল। ৰবিয়ে বিৰবিৰাই উঠিল, অদ্ভুত। সি গতি লেহেমীয়া কৰিলে আৰু খিৰিকীৰে তললৈ চাই ক'লে, বাইদেউ, সহায় লাগে নেকি? তাই কোনো উত্তৰ নিদিলে। তাই ঘূৰিলে আৰু ৰবিৰ তেজ নিথৰ হৈ পৰিল। তাৰ মুখত মুখ নাছিল, মাত্ৰ দুটা কলা ফুটা য'ত তাৰ চকু দুটা থাকিব লাগিছিল। ট্ৰাকখন ৰৈ গ'ল, হেডলাইটবোৰ জিলিকি উঠিল আৰু নিস্তব্ধতাত সি ফুচফুচাই কোৱা শুনিলে তাৰ মূৰৰ ভিতৰত, যেতিয়া ট্ৰাকখন পুনৰ ষ্টাৰ্ট হ'ল তেতিয়া সি পিছলৈ ঘূৰি নাচালে। সি পাগলৰ দৰে গাড়ী চলালে, কিন্তু দলংখন পাৰ নোহোৱালৈকে ট্ৰাকৰ কাষেৰে খোজৰ শব্দবোৰ দৌৰি থকা শুনিলে। বয়োজ্যেষ্ঠসকলে কয় যে তাই এসময়ত কইনা আছিল। তেওঁলোকৰ বিয়াৰ নিশা স্বামীয়ে বিশ্বাসঘাতকতাৰ সন্দেহ কৰি তাইক কুঁৱাটোৰ ভিতৰলৈ ঠেলি দিছিল। তাই সহায় বিচাৰি চিঞৰি উঠিল, কিন্তু কোনো নাহিল। যেতিয়া সিহঁতে তাইৰ শৰীৰটো উলিয়াই আনিলে, তাইৰ শাৰীখন ফাটি গৈছিল, তাইৰ মুখখন শিলৰ ওপৰত ভাঙি গৈছিল। তেতিয়াৰ পৰাই তাই ৰাতি অকলে যাত্ৰা কৰা পুৰুষৰ বাবে অপেক্ষা কৰে। বছৰ বছৰ পিছত অৰ্জুন নামৰ এজন যুৱ ছাত্ৰই কাহিনীটোক লৈ হাঁহিলে। বন্ধু বান্ধৱীক ক'লে, ভূতবোৰ ল'ৰা ছোৱালীৰ বাবে। প্ৰমাণ কৰিবলৈ তেওঁ চন্দ্ৰবিহীন ৰাতি সেই একেটা পথেই লৈছিল। মাজনিশা তাৰ বাইকখন বাঁহৰ বাগিচাখনৰ ওচৰতে ষ্টাৰ্ট বন্ধ হৈ পৰে। সি ফোনটো চালে, কিন্তু কোনো ছিগনেল নাছিল। তেতিয়াই শুনিলে পায়েলৰ কোমল শব্দ। খোজৰ পিছত খোজ ওচৰ চাপি আহিল। সি ঘূৰিলে, তাই তাতেই আছিল। ৰঙা শাৰীখন দোল খাই উঠিল, চুলিয়ে মুখখন ঢাকি ৰাখিলে। লাহে লাহে তাই মূৰটো দাঙি ধৰিলে। তাৰ চকু দুটা খালী আছিল, কিন্তু তাৰ মুখখন অসম্ভৱভাৱে বহলকৈ টানি কাণৰ পৰা কাণলৈ ফাটি গৈছিল। ভঙা দাঁতেৰে ভৰি পৰিছিল। অৰ্জুনে চিঞৰি উঠাৰ আগতেই তাই ওচৰলৈ হেলান দি ফুচফুচাই ক'লে, তাৰ কাণত নহয়, তাৰ মনৰ ভিতৰত, মই তোমাৰ বাবেই অপেক্ষা কৰি আছিলো। পিছদিনা ৰাতিপুৱা গাঁৱৰ মানুহে তাৰ বাইকখন ৰাস্তাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে, কিন্তু অৰ্জুনক কেতিয়াও বিচাৰি পোৱা নগ'ল। কেৱল তাৰ আঙুলিৰ নখৰ চিনবোৰে বালিৰ ওপৰেৰে টানি লৈ যোৱা দেখা গৈছিল, কুঁৱাৰ ফালে যোৱা। আজিও যদি মাজনিশা সেই ৰাস্তাটো পাৰ হৈ ৰঙা শাৰী পিন্ধা ভদ্ৰ মহিলাক দেখা পায়, ৰৈ নাথাকিব, তাৰ মুখখনলৈ নাচাব, আৰু যিয়েই নকৰক তাই তোমাৰ নামটো ফুচফুচাই ক'লেও নুশুনা ভাও ধৰি আঁতৰি আহিব।